हेलो गाइस तो माने আগতীয়াকৈ কৈ দিছোঁ মানে প্লেন বহীত যেনেকৈ মানে কলম চেহেৰে লিখি লিখি যেনেকৈ কলা হয় ঠিক তেনেকৈ আমাৰ কাপোৰ চোলা কাপোৰবিলাকো মানে দিনটোত কাম কৰি কৰি তেনেকৈ কলা হৈ যায় মানে তাৰ সেইকাৰণে মানে আপোনালোকে চোলা কাপোৰত নজৰ নিদি ভিডিঅ'টোত মানে নজৰ দিয়ক আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। Guys, ya saw kaso ওলাইছে কাছো ইয়াতে ইমান আছে। পুখুৰীটো 3 দিন মান হ'ল সিঁচি দৰৱ মানে মেডিচিন মাৰি কিনে ইয়াৰ পৰা কিবা এইটো কি কয় জিংগা মানে এইটো মিছা মাছটো মানে ইয়াৰ পৰা মৰাই কৰি চাফা কৰি মানে এতিয়া ইয়াতে পুৰা খালী ইমান দীঘলে তাৰ পৰা একেলগে এটা লাইট জ্বলাইছে এইটো আমাৰ ৰুমৰ ওচৰত তাৰ পৰা ইয়ালৈকে এইটো পুখুৰীটো মানে পানী শুকাই গ'ল এতিয়া ইয়াতে মানে নতুন মাছ দিব আৰু সেইকাৰণে আৰু মটৰ কেইটা মেচিন কেইটা চালে পানী সিঁচা মেচিন এনাকন্দাবিলাক ইমান ডাঙৰ মই এতিয়া পানী ঢালিম আৰু পাইপ চাই লওক ইমান ডাঙৰ ইয়াতে গোটেই লেতেৰা পানীখিনি ওলাই যায় এইফালে বহুত দূৰত একদম বহুত দূৰলৈকে যাব লাষ্টলৈকে। গাইছ এতিয়া মানে মই ইয়াতে পানী ভৰাই হ'ল টেংকিত পানী ভৰালোঁ আৰু এতিয়া মটৰটো অলপ পিছত অন কৰি দিম মেচিন আপোনালোকে চাই থাকিব পানী কিমান দূৰত ওলাই ইয়াৰ পৰা পানী বৰ্তমান বেছি নাই আপোনালোকে চাব এতিয়া এইটো মটৰটো চাওক ইমান ডাঙৰ পাইপ ইমান সৰহ পানী একেবাৰে মানে ইমান সৰহকৈ পানী ওলায় আৰু এইফালে মটৰটো নহ'ব আৰু এইফালে চাই লওক আপোনালোকে এটা পুখুৰী আলি সিপাৰে মানে মূৰে এটাকে আছে ইটোৰ পৰা সিফালে আছে ইটোৰ পৰা সিফালে আছে ইফালৰ পৰা ইফালে আছে ইটো আমাৰ ইফালে ইটো সীমা আমাৰ এতিয়া বৰ্তমান আৰু ইফালে গোটেই ইটো সীমা আমাৰ সীমাৰ পৰা সিফালে আছে আমাৰ সীমাৰ পৰা সিফালেও আছে আৰু গোটেইখিনি মানে ইয়াতে মেইন মানে সিহঁতে মাছ পালনে কৰিবৰ কাৰণে মানে পুখুৰীখিনি মালিকবিলাকে খুন্দি দিয়ে আৰু ইমান ডাঙৰকৈ A few moments later. गाइस छोटा सा मार्केट ये हेलो गाइस আজিও মানে জঙ্গল কাটা ষ্টাৰ্ট হৈছে আমাৰ বৰ্তমান পুৰুষি পাৰে কাটা হৈছিলে পুৰুষিবিলাক পাৰে কাটা হৈছিলে আৰু আজি আৰু ইটো সাইড মানে ইয়াৰ দুসৰা সাইড আৰু আমাৰ মোৰ কৰ্মচাৰীবিলাক মানে পুৰা কামত লাগি আছে মোৰ আণ্ডাৰত 3জন ৰাখিছোঁ এনেকুৱা পুৰা মানে চাফা ক্লিয়াৰ কৰা হৈ আছে সঁচাকৈ বেছি কামত স্মাৰ্ট কাম কৰি আছে আবু চাকা এইফালে চাই দি যোগেন্দ্ৰাই তেলেগু কৈ আছে অলপমান পাও কিলো এই আংকুল লগত যোগেন্দ্ৰা পাও কিলো 5 কিলো চিজ টকিং আলু পটেটো হাফ কিলো আৰু লালগান্দা আৰু গাড্ডি কাটিং মানে বোলে জঙ্গল কাটিং দিস ইজ গাড্ডি और दिस इज नाम नहीं जानता इसका नाम क्या है इसका नाम हाँ कत्ती यार इसको कत्ती बोलते हैं करवला और माने এনেকা ভুতৰা দাও লগত আজি আমাক কাটিবা দিছে ইয়া কাটিছো গুৰিত চিঙি গৈছে হলো কাটা নাখায় গাইছ এনেকা ভুতৰা দাও লগত মানে কাটিবা দিছে इसका नाम है कत्ती আৰু এনেকা কাটি লাগি আছো আৰু উপায় নাই দুখীয়া বজাৰ তো বন্ধুসকল মানে এইটো আমাৰ দাওটোৰ লগত কাটি ইটো বস্তু মানে কমপ্লিট হ'বলৈ হৈ গ'ল আপোনালোকক দেখাইছোঁ এয়া
এনেকা ভুতরা তাও কাটি কাটি এইরকম মানে কাটিয়া তো সময়ও হৈছে এতিয়া ছুটি হ'বলৈ আমাৰ আৰু ছুটি হোৱাৰ আগত মানে চানছিলো বুলি কয় বোলে এইটো বস্তা মাছৰ মানে মাছৰ দানা দি উঠি এতিয়া মানে খুলিব আৰু খোলা সময়ত মানে এইটো চানছিলোটো বস্তা পেকিংবিলাক এতিয়া খুলিবলৈ এজনেই আমাৰ খুৰা বুঢ়াটো আহিছে নাওতে আৰু আমাৰ এইফালে হেণ্ডচমকাই যাব না নাই জানো তাক যাব দি আছিলেহি আৰু চাই থাকক আপোনালোকে ইফালে দি আহিব এইয়া এইফালৰ পৰা আহি আছে এইফালে আহিব দেখাই আছোঁ ৰ'ব এয়া আমাৰ খুৰা আহি পাই গ'ল মানে তাৰ পৰা ইয়ালৈকে খুলি আছে চানচুলুবিলাক একদম পুৰা লাষ্ট লাগি আছে আৰু আমাৰ ছুটি টাইম হৈ গ'ল চানচেলো ওপেন কৰি গাইছ আহি আছে এখেতে আমাৰ ৰুমত গৈ পাব এতিয়া আৰু আমিও আহি আছোঁ